ব্লাউজৰ ফ্ৰণ্ট কাটিং এটাৰ ওপৰত ভিডিঅ' দিবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথমতে মই লাইনিং এডোখৰ লৈছোঁ। যিহেতু ব্লাউজটো 34 সাইজৰ হয়, ইপিনে লৈছোঁ মই 11.5 ইঞ্চ আৰু ইপিনে লৈছোঁ বেক সাইডৰ কাৰণে 16 ইঞ্চ আৰু ফ্ৰণ্টৰ কাৰণে ল'ম 17 ইঞ্চ। এতিয়া কাপোৰখন দুটা জাপ কৰি ল'লোঁ। এয়া ফ্ৰণ্ট সাইজৰ কাৰণে। এতিয়া মই ডিঙিৰ কাৰণে ল'ম 2.5 ইঞ্চ। যিহেতু ব্লাউজটো কলাৰ থকা হয়, সেইকাৰণে মই ইপিনে 7.5 ইঞ্চত চিন দিম। আৰু ইপিনে ডিঙিৰ কাৰণে ল'ম 2.5 ইঞ্চ আৰু ইপিনে 6.5। আৰু ইপিনে হাতৰ কাৰণে ল'ম মই 6 ইঞ্চ। এতিয়া এইখিনি ভালদৰে চিন দি লওঁ। এয়া ডিঙিৰ কাৰণে। আৰু 6.5 ইঞ্চ। আৰু এয়া হাতৰ কাৰণে 6 ইঞ্চ। ব্লাউজটো যিহেতু ফ্ৰণ্টটো ব্ৰা কাটিঙৰ হয়, সেইকাৰণে আমি ল'ম 11 আৰু 12 ইঞ্চ। আৰু এতিয়া 11 আৰু 12 ইঞ্চত ভালদৰে চিন দি ল'ম। ব্লাউজটো 34 সাইজৰ হয়, সেইবাবে ইপিনে আমি ল'ম 7.5 ইঞ্চ। আৰু ইপিনে ল'ম 0.5 ইঞ্চ। এতিয়া আমি ভালদৰে এইটো ৰাউণ্ড শ্বেপত চিনটো মিলাই দিম। সেয়া এতিয়া ইপিনে এডাল এনেকৈ চিন দি ল'ব লাগিব। ইপিনেৰে কাটি উলিয়াব লাগিব ব্লাউজৰ এইটো ছাইড। এয়া হাতৰ কাৰণে ভালদৰে তাৰ ৰাউণ্ড শ্বেপত মিলাই ল'ম। আৰু এয়া ডিঙিটো ৰাউণ্ড শ্বেপত মিলাই ল'ম। লাইনিংটোৰ লগত একে জোখেৰে আমি ব্লাউজৰ পিচটো কাটি লৈছোঁ, একে 11.5 ইঞ্চ। এতিয়া দুয়োটা ভালদৰে মিলাই ল'ম। লৈ আমি প্ৰথমতে হাতৰ ছাইডৰ যিটো হয় সেইটো কাটি উলিয়াব লাগিব। কলাৰ থকা ব্লাউজ কাৰণে হাতৰ যিখিনি ৰখা হৈছে সেইখিনি বেছিকৈ ৰাখিব লগা হৈছে। এনে আমি 3 ইঞ্চৰ ৰাখি দিলেও হয়। এতিয়া হাতৰ সাইডটো কাটি উলিয়াম।
আৰু ইপিনে যিহেতু আমি লাইলিং আৰু ব্লাউজ পিচটো দুটা জাপ কৰি লৈছিলোঁ, সেইবাবে এয়া কাটি উলিয়াব লাগিব। ফ্ৰণ্ট সাইডটো আৰু বেক সাইডৰটো বেলেগ বেলেগকৈ কাটি উলিয়াব লাগিব। এতিয়া আমাক লাইলিঙৰো ওপৰৰ সাইডৰ যিটো 17 ইঞ্চৰ ৰাখি দিছিলোঁ সেইখন লাগিব, আৰু ব্লাউজ পিচৰো 17 ইঞ্চৰ যিখন কাপোৰ হয় সেইখনে লাগিব। এয়া চাওক, লাইলিঙৰো ওপৰৰ ডোখৰ আৰু ব্লাউজ পিচটোৰো ওপৰৰ ডোখৰ ল'ম সমান জোখৰে। এতিয়া আমি ডিঙিটো কাটি উলিয়াম। এয়া চাওক, এইটো আমাৰ ডিঙিৰ হয়। এতিয়া আমি ব্ৰা কাটিঙৰ ব্লাউজ যিহেতু এই যিটো শেপ দি বনাইছিলোঁ ৰাউণ্ডকৈ, এইটো কাটি উলিয়াব লাগিব। এয়া চাওক, এতিয়া এইখিনি বেছি অভাৰ সাইজ হৈ আছে, সেইবাবে অকণমান মিলাই কাটি ল'ম। যিহেতু আমি প্ৰথমতে ব্লাউজ পিচটো আৰু লাইলিংটো ডাবল জাপ কৰি লৈছিলোঁ, সেয়ে দুটা সাইডৰে ওলাব, এনেকৈ কাটি ল'ব। এয়া চাওক, দুটা সাইডৰো ওলাইছে লাইলিং আৰু ব্লাউজ পিচ। এতিয়া আমি এইখিনি ভালদৰে চিলাই মাৰি দুয়োখন লক কৰি ল'ব লাগিব। এয়া হাতৰ কাৰণে যিখিনি লৈছিলোঁ আমি, গোটেইকেইখনেই লাইলিং আৰু ব্লাউজ পিচটোৰ কাপোৰ দুটা ভালদৰে চিলাই মিলাই ল'ব লাগিব। আপোনালোকে দেখি চাগে বুজি পাইছে এইখিনি কোনখিনিৰ হয় ব্লাউজৰ। মোৰ নেক্সট ভিডিঅ'টোত বাৰু এইখিনি কেনেকৈ চিলাওঁ তাৰ ওপৰত ভিডিঅ' এটা দিম, ভালদৰে দেখাই আপোনালোকক। এয়া আজি ফ্ৰণ্ট সাইডটো কেনেকৈনো কাটে তাৰ ওপৰত এটা ভিডিঅ' দিলোঁ। ব্লাউজৰ বেক সাইডৰো বেলেগ বেলেগ ডিজাইনৰ ভিডিঅ' আপোনালোকে মোৰ চেনেলটোত পাব। আগলৈ ভিডিঅ' আপলোড কৰি যাম নতুন নতুন। এই গোটেইকেইখন ফ্ৰণ্ট সাইডৰে হয়,
ভালদৰে চিলাই মিলাই লোৱা ভিডিঅ' এটা বাৰু মই আপলোড কৰিম।